हेलो गाइस स्वागतम जनाइছোঁ। আজি আমি আহিছোঁ অলপ ঈদগাত কাম কৰিম। ঈদগাহখন সজাই ল'ম যিহেতু 12 তাৰিখে ঈদ, সোমবাৰে ঈদ, সেইকাৰণে আমাৰ ঈদগাহখন সজাব লাগিব। আপোনালৈ মোৰ এটা ৰিকুৱেষ্ট, এতিয়ালৈকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনখন বজাই দিব, যাতে এনেধৰণৰ নতুন নতুন ভিডিঅ' সদায় আপোনালোকৰ আগত লৈ আহিব পাৰোঁ। সকলোলৈ ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। যেহেতু 12 তাৰিখে ঈদ, সেইকাৰণে ঈদৰ নামাজ পঢ়িবৰ কাৰণে আমাৰ ঈদগাহখন সজাব লাগে। প্ৰত্যেক বছৰৰ দৰে এইবাৰো আমি ঈদগাহখন সজাব আহিছোঁ। যিহেতু ইয়াতে আমাৰ ঈদৰ নামাজ পঢ়া হয়, সেইকাৰণে ঈদগাহ এতিয়া চাওক, এইটোত একো নাই, এইটো সজাব লাগিব। এইটো নামাজৰ কাৰণে ৰেডি কৰিব লাগিব, সেইকাৰণে আমি আহিছোঁ। এইটো অলপ সজাই নামাজৰ কাৰণে ল'ৰা অলপ কাম কৰোঁ, সামাজিক কাম, ধৰ্মীয় কাম অলপ কৰিব লাগে, সেইকাৰণে আহিছোঁ। আপোনালোকেও আপোনালোকৰ নিজৰ ঈদগাহত অলপ কাম কৰি দিব লাগে বুলি মই ভাবোঁ, কিয়নো এইবিলাক আমাৰ নিজৰ সামাজিক কাম, ধৰ্মীয় কাম, সেইকাৰণে এইবিলাক কৰিব লাগে। এইখন আমাৰ মছজিদৰ লগতে আমাৰ ঈদগাহ সজোৱা হয় আৰু ঈদৰ নামাজ পঢ়া হয়, সেইকাৰণে ইয়াত আমি আজি অলপ সজাম। চাওক কি কাম কৰোঁ। আমাৰ লগত আৰু কেইজনমান আছে, সকলোকে দেখুৱাম। বলক অলপ কাম কৰি লওঁ। আপোনালোকেও আমাৰ লগত সহযোগ কৰিব, যাতে ঈদৰ কামটো ভালদৰে কৰিব পাৰোঁ, ঈদগাহখন ভালদৰে সজাই ল'ব পাৰোঁ। লগত থাকিব। আমি এইকেইজনে মিলি ঈদগাহখন সজোৱাৰ কাৰণে কাম কৰিম। আমি এইকেইজন আছোঁ ইয়াত। পোনপ্ৰথমে বাঁহৰ খুঁটি পুতি লৈছোঁ। যিহেতু সজোৱাৰ কাৰণে আমাৰ বেলেগ একো উপায় নাই, আমাৰ বাঁহৰ খুঁটিৰে সজোৱাব লাগে, সেইকাৰণে প্ৰথমে আমি বাঁহৰ খুঁটি পুতি লৈছোঁ। আগতীয়াকৈ বাঁহ কাটি খুঁটি বনাই যোগাৰ কৰি ৰাখিছোঁ, সেইকাৰণে এতিয়া গাঁত খান্দি বাঁহৰ খুঁটিবিলাক পুতিব লাগিব। বাঁহৰ খুঁটিবিলাক পুতি লওঁ। গাঁত খান্দি এতিয়া শেষ হৈছে। এতিয়া খুঁটিবোৰ ভালদৰে পুতি লৈছোঁ। যিহেতু বাৰিষা সময়, বৰষুণ আহি থাকে, যাতে খুঁটিবোৰ লৰচৰ নকৰে, সেইকাৰণে ইটাৰ টুকুৰা দি খুঁটিবোৰ ভালদৰে মজবুত কৰি পুতি লৈছোঁ। খুঁটি পোতাৰ কাম প্ৰায় শেষে হৈছে, আৰু কেইটামান বাকী আছে। এই চাওক, খুঁটি পুতি শেষ কৰিলোঁ। এতিয়া লগাম খুঁটিত জিঅ' লগাম। জিঅ' মানে প্লাষ্টিক লগাম বাঁহৰ খুঁটিত। বাঁহৰ খুঁটিবিলাকত প্লাষ্টিক লগোৱাৰ পিছত সেই প্লাষ্টিকবোৰত নানা ৰঙৰ পলিথিন, কাগজ, কেঁচিৰে সৰু সৰুকৈ কাটি পিন মাৰি লগাই লৈছোঁ। লগাই লোৱাৰ পিছত প্লাষ্টিকবোৰ লগোৱাৰ পিছত আমি সেই প্লাষ্টিকবোৰ ওপৰত ঠিক এনেদৰে বান্ধি দিছোঁ। এনেদৰে বান্ধি ঈদগাহখন সজোৱাৰ চেষ্টা কৰিছোঁ। এই চাওক, এনেদৰে আমি প্লাষ্টিকেৰে আমাৰ নিজৰ ঈদগাহখন সজাবলৈ চেষ্টা কৰিছোঁ। এই চাওক, যিহেতু আমি কাম কৰোঁতে সন্ধিয়া হৈ গ'ল, সেইকাৰণে ভালদৰে আপোনালোকক দেখাব নোৱাৰিলোঁ। এই চাওক, আমাৰ এখন সৰু গাঁৱত এনেদৰে আমি ঈদগাহখন সজালোঁ। ঈদগাহখন সজোৱা প্ৰায়
সেয়েহে হৈছে এতিয়ালৈকে আপুনি 80% ক'ব পাৰে যে 80% সেয়াই কৰিলোঁ আৰু 20% বাকী আছে, যিহেতু সন্ধিয়া হৈ গ'ল সেইকাৰণে সজাব পৰা নাই। আৰু যিখিনি বাকী আছে অহাকালিলৈ কৰিম। চাওক, যিমান পাৰোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ। ঈদগাহখন যেনে তেনে সজালোঁ। ঈদগাহখন সজোৱা কেনেকুৱা হৈছে আপোনালোকে কমেণ্ট কৰি জনাব। যদি ভাল লাগে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংকছ।